বৰপেটাৰ এটা অঞ্চলত প্ৰচণ্ড ধুমুহা বৰপেটাৰ ভেলা অঞ্চলটোত ধুমুহাই টছনছ কৰি পেলায় কিছু সময় পূৰ্বে হৈ যোৱা বৰদৈ জিলাৰ টছনছ কৰি গ'ল ভেল্লা দোকানৰ ওপৰত গছ পৰি ভেল্লা বজাৰৰ কেইবাখনো দোকান হয় বিধ্বস্ত ভাঙি চুৰমাৰ হয় দোকান কেইবাটাও গৃহৰ ওপৰত গছ পৰিও বিস্তৰ ক্ষতি হয় কোনোমতে প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি গৃহৰ টিনপাত নিয়ে উৰুৱাই ভাঙি চুৰমাৰ হয় বহু সা সামগ্ৰী বৈদ্যুতিক খুঁটা উভলি পৰে পথৰ ওপৰত কথাটো হৈছে কি জানা এই মাত্ৰ যেতিয়া ধুমুহা গৈছে এই ধুমুহা জাকত তাৰমানে গোটেই ঘৰবিলাক চব ধ্বংস হৈ গৈছে ভাঙি চিঙি গাছ পৰ্যন্ত ভাঙি পৰিছে লাইনৰ খুঁটা পৰ্যন্ত ভাঙি চিঙি বুলি কৈছে গতিকে বিভিন্ন ধৰণৰ মানুহবিলাক ক্ষতি হৈছে ক্ষতি তাৰমানে এনে 100% ক্ষতি হৈছে গতিকে ৰাস্তা পথ মানে যিবিলাক মানে ইলেক্ট্ৰিক খুঁটা আছিল বা ঘৰ দুৱাৰ আছিল বা স্কুল বা আছিল চব সেইবিলাক চব মানে বিনষ্ট হৈ গৈছে গতিকে চাব লগা কোনো পৰিৱেশ নাই এইখিনি ক'ব লাগে চৰকাৰ কি দাবী জনাব তাৰমানে এইটোৱে তাৰমানে বিজ্ঞাপনৰ অনুৰোধ তাৰমানে যিটো পৰিৱেশত হৈছে গতিকে চৰকাৰে অতি শীঘ্ৰে তাৰমানে ব্যৱস্থাখিনি কৰাৰ কাৰণে আপোনাৰ মানে চৰকাৰক মানে দাবী জনাইছোঁ কিছু সময় পূৰ্বে পাৰ হৈ যোৱা বৰদৈ জিলাত আমাৰ এই বৃহত্তৰ ভেল্লা অঞ্চলৰ বাৰুকৈ ক্ষতি হৈছে আৰু আমি এতিয়া ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহিছোঁ গতিকে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিশেষকৈ বিজ্ঞানাগাৰ যিটো আছে আমাৰ যিটো ছায়েন্স লেবৰেটৰী আছে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে আৰু বিস্তৰ ক্ষতি হৈছে ভেল্লা অঞ্চলবাসী ৰাইজৰ প্ৰত্যেক ঘৰতে প্ৰত্যেক মানে ঠায়ে ঠায়ে বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো ক্ষতি হৈছে নিশ্চয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বজাৰ দোকান পোহাৰ এইবিলাক সকলোবিলাকৰ বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট নাৰদ লাইভ